নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি এটা ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ। প্ৰি অ'ন বা ছেকেণ্ড হেণ্ড গাড়ী এখন আপোনালোকে ল'বলৈ যাওঁতে কি বস্তু আপোনালোকে চেক কৰিব মুখ্যতঃ সেইখিনি বিষয়ে মই আপোনালোকক এই ভিডিঅ'টোত জনাবলৈ গৈ আছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে গাড়ীখনৰ বডিটো নিৰীক্ষণ কৰিব। বডিটোৰ বনেটৰ পৰা আদি কৰি আপোনাৰ দৰজাৰ গোটেইখিনি ওপৰৰ গোটেইখিনি চাব যে গাড়ীখন ক'ৰবাত মাৰ খোৱা আছে নেকি। সৰু সুৰা স্কেচবিলাক আপোনালোকে ইগন'ৰ কৰিব, সেইবিলাক ছেকেণ্ড হেণ্ড গাড়ী এখনত থাকিবই যিহেতু। তাৰপিছত আপোনালোকে চাব পেনেলবিলাক, এই পেনেলবিলাক চাব, এইবিলাক চেপ আছে নেকি, ধুনীয়াকৈ চেপ আছে নাই, তেওঁলোকে দেখিলে গম পাব মাৰ খোৱা হ'লে। তাৰপিছত আপোনালোকে গ্লাছবিলাক চেক কৰিব। ইয়াতে মেনুফেকচাৰিং ডেটটো থাকিব, এইখন 12, এইখনো 12, তাৰপিছত আপোনাৰ এখনো 12, চব মিলিব লাগিব মেনুফেকচাৰিং ডেটটো। এইটো আপোনালোকক দেখাই দিছোঁ মই এইখন গ্লাছত ভালকৈ। এনেকৈ এই নাম্বাৰটো থাকিব, তাৰপিছত এই 12টো দেখিছে নহয়, এইখন গ্লাছতো সেই 12টোৱে আছে। এইটো 12টো দেখিলে নহয় আপোনালোকে, এনেকৈ প্ৰতিখন গ্লাছতে থাকিব। তাৰপিছত আপোনালোকে দৰজাখন অ'পেন কৰিব। আপোনালোকে এইবিলাকটো চাব, এই ৰিপটো আঁতৰাই চাব, চাব এইটো চিল, কোম্পানী চিল। যদি গাড়ীখন ইয়াত মাৰ খোৱা হয় তেতিয়াহ'লে এই চিলটো নাথাকে। তাৰপিছত এনেকৈ আপোনালোকে প্ৰতিখন খিৰিকী দৰজা এনেকৈ চাব, তলতো চাব পাৰে। গাড়ীখনৰ প্ৰতিখন দৰজা আপোনালোকে খুলি মেলি চাব চিল আছেনে নাই। দেখিলে গম পাই যাব কোম্পানী চিলটো, আৰু নতুনকৈ কাটি মেলি যদি লগাই ৱেল্ডিং কৰে তেতিয়াহ'লে আপোনালোকে গম পাই যাব এইটো চিল বেলেগ থাকে, কোম্পানী চিলটো নিচিনা বনাব নোৱাৰে। তাৰপিছত আপোনালোকে বনেটখন খুলি চাব। এতিয়া মই গাড়ীখনৰ বনেটটো খুলি আপোনালোকক দেখাইছোঁ। গাড়ীখনৰ মেইন বস্তুটো ইয়াতে থাকে। আপোনালোকে গাড়ীখনৰ এতিয়া মোৰ এই গাড়ীখনৰ মই দেখাইছোঁ আপোনালোকক। গাড়ীখনৰ মেইন বস্তু হৈছে এই এফ্ৰন। আপোনালোকে এই এফ্ৰন দুটা চাব, আৰু এই এফ্ৰনটো যদি কেনেবাকৈ ফাটা থাকে আপোনালোকে কেতিয়াও সেইখন গাড়ী ক্ৰয় নকৰিব, কাৰণ এই গাড়ীখনৰ লাইফটো ইয়াতে আছে। গতিকে এফ্ৰন যদি ফাটা ৱেল্ডিং কৰা আপোনালোকে সেইখন গাড়ী নল'ব। তাৰপিছত আহোঁ ইঞ্জিনলৈ। এতিয়া ইঞ্জিনৰ কথা মই আপোনালোকক দুই এটা ক'ম, মই যিমানখিনি জানো মোৰ নলেজে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। প্ৰথমতে মই ইঞ্জিনটো ষ্টাৰ্ট কৰি লৈছোঁ। আপোনালোকে গাড়ীখন ষ্টাৰ্ট কৰি ল'ব। ষ্টাৰ্ট কৰি লোৱাৰ পিছত আপোনালোকে ইঞ্জিনটো 10 মিনিটমান গৰম হ'বলৈ দিব। তাৰপিছত আপোনালোকে এই মবিল চেক কৰা ষ্টিকডাল খুলি চাব। এইপিনে যদি ধোঁৱা মাৰে কেনেবাকৈ আৰু ইঞ্জিন অইল যদি চিটিকি ওলাই আহে তেতিয়া গম পাব যে এই ইঞ্জিনটো লাইভ গৈছে, গতিকে আপোনালোকে সেই গাড়ীখন তাতে কেঞ্চেল কৰিব। আৰু আপোনালোকে আৰু এটা বস্তু চাব পাৰে, আপোনালোকে এই ইঞ্জিন অইলৰ এই কেপটো খুলি চাব। ইয়াত যদি লেতেৰা লাগি থাকে বা ইফালেদিও ইঞ্জিনটো ষ্টাৰ্ট হৈ থকা অৱস্থাত যদি চিটিকি আহে তেতিয়া গম পাব যে এইটো ইঞ্জিন গৈছে। আৰু এটা আপোনালোকে কৰিব পাৰে, আপোনালোকে গাড়ীখন এক্সেলেটৰ এজনক দিবলৈ দিব জোৰ জোৰকৈ। তাৰপিছত আপোনালোকে পিছফালে চাব চাইলেঞ্চাৰ। এই চাইলেঞ্চাৰ যদি ধোঁৱা মাৰে তেতিয়া গম পাব যে ইঞ্জিনৰ ব্লক গৈছে বা ইঞ্জিনটোৰ লাইফ গৈছে। যদি পানী পৰে টুপটুপকৈ তেতিয়া গম পাব যে ইঞ্জিনটো ভাল হৈ আছে। আৰু ভিতৰতো আপোনালোকে নিজে চালেই গম পাব এইবিলাক। আৰু গাড়ীৰ ছাছপেনশ্যনৰ আপোনালোকে যদি ছাছপেনশ্যন বেয়া হৈ আছে নেকি চাবৰ কাৰণে আপোনালোকে এটা ওখৰা মুখৰা বা ব্লক ফেভাৰ ৰাস্তাত গাড়ীখন চলাই ৰানিং কৰি চাব লাগিব। তেতিয়া কিছুমান আৱাজ আহিব খটখট, আৰু ষ্টিয়াৰিংডাল ঘূৰাওঁতে মেলোঁতে খটখট আৱাজ কৰিব, তেতিয়া গম পাব ষ্টিয়াৰিং বক্স গৈ আছে। আৰু যদি খটখট আৱাজ আহে তেতিয়া হয়তো আৰ্ম বুচিং আৰু আপোনাৰ চকেট এবজৰ্বাৰ, এই চক এবজৰ্বাৰ এইটোও যাব পাৰে। আপোনালোকে এইখিনি চাই ল'ব। এইখিনি বস্তু বনি যায়, কিন্তু ইঞ্জিন আৰু ধৰক এই এফ্ৰন, মই যিটো ক'লোঁ এফ্ৰন, ইঞ্জিনৰ এই এফ্ৰন দুটাই মেইন বস্তু। আৰু ইঞ্জিনৰ যিটো ক'লোঁ ধোঁৱা মৰা কথাটো, আৰু ইঞ্জিন অইল যিটো চিটিকি আহে, সেই বস্তুকেইটা যদি আপোনালোকে ভালকৈ চাই লয় বাকী গাড়ী আপোনালোকে বনাই ল'ব পাৰিব। আজিলৈকে ভিডিঅ'টো ইমানেই বন্ধুসকল। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।